নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি 7 অক্টোবৰ দিন মই ৰাতিপুৱা ওলাই আহিছোঁ। এতিয়া সময় শৰৎকাল, খুব ধুনীয়া এটা পৰিৱেশ। ৰাতিপুৱা শীতল বতাহজাক খুব ভাল লগা হয়। মই ওলাই আহিছোঁ। এয়া আমাৰ গাঁওখনৰ এইটো ৰাস্তা হয়। শৰৎকাল যোৱাৰ পাছত শীতকাল আহিব। শীতকালৰ পাছত আৰু বসন্তকাল। গছ গছনিবোৰ নতুনকৈ কুঁহিপাত মেলিব, খুব ধুনীয়া হ'ব। এয়া মই দেখুৱাইছোঁ, চাওক। এয়া দেখুৱাইছোঁ, খোজকাঢ়িবলৈ আহিছে ৰাতিপুৱা। মই চাওকচোন, দেখুৱাইছোঁ। বিজকাই চাদা বনাইছে, চাদা পালি দিয়ক। এয়া খেতি পথাৰখন চাওক। ৰোৱা গছবোৰ খুব ধুনীয়া হৈ আহিলে, ডাঙৰ হৈ আহিলে, আৰু 1.5 মান পাছত ধান ওলাব। এয়া মই দেখুৱাইছোঁ, চাওক। মই অলপ দূৰলৈকে আগবাঢ়িব বিচাৰিছোঁ। অলপ দূৰত আমাৰ 37 নং ঘাইপথটো দেখুৱাব পৰা হ'ম। এই পথাৰখন চাওক। ইয়াত আমাৰ বিহাৰী ধান লগাই থৈ দিয়া আছিলে, আগতীয়া ধান হয়। খুব বৰষুণ হোৱাৰ বাবে এতিয়াও ধানবোৰ সম্পূৰ্ণভাৱে কাটিব পৰা নোহোৱা হৈ গ'ল। এতিয়াও পৰি আছে ধান। বতৰ খুব বেয়া হৈছিলে। এয়া মই দেখুৱাইছোঁ। অলপ মানে ধানবোৰ পকি তললৈ হাওৰি গৈছে। তাৰপিছত তাৰ ওপৰতে এইবোৰ বন গছবোৰে ওখ হৈ গ'ল, এইবোৰ জংঘল হৈ গৈছে। তথাপিও কাটিব আৰু অলপ, যদি বতৰ ভাল হয়। আজিৰ দিনটো হয়তো ৰ'দ দিবও পাৰে। ৰ'দ দিলে আকৌ আজিৰ দিনটোৰ পৰা কাটিবলৈ আৰম্ভ কৰিব। এয়া মই দেখুৱাইছোঁ। নতুন পানী হৈ গ'ল। আহিন মাহৰ বাৰিষা। আহিন মাহত বাৰিষা হ'ব নালাগে, একেৰাহে বৰষুণ দিছে। মই দেখুৱাইছোঁ, চাওক। এইজোপা এয়া সোণাৰু গছ হয়। মই দেখুৱাইছোঁ, চাওক। এয়া সোণাৰু গছ ফুল ফুলাৰ পিছত গুটি লাগিছে। এয়া দেখুৱাইছোঁ। এয়া চাওক। আহি এয়া মই 37 নং ঘাইপথৰ ওচৰ পালোহি। এয়া আমাৰ এইটো চাৰিআলি হয়। এইটো চাৰিআলি, এইটো 37 নং ঘাইপথ। এইফালে দোকান আছে। এইফালে আমাৰ অৰুণাচললৈ যাব পৰা এইটো খুব দীঘলীয়া ৰথ হয়, 37 নং ঘাইপথ। খুব ধুনীয়া এটা ৰথ। এয়া অলপ দূৰত মই দেখুৱাবলৈ অলপ অসুবিধা হৈছে, হ'লেও মই দেখুৱাইছোঁ। এইবোৰ ল'ৰাবোৰ কিছুমান দৌৰিছে। খুব ভালকৈ মই দেখুৱাব পৰা নাই, চাওক। খুব ৰাতিপুৱা সময়। এয়া মই দেখুৱাইছোঁ। গাড়ী মটৰ চলাচল কৰা নাই। ৰাতিপুৱা আচলতে অলপ ভিৰ নহয়েই আৰু, তেনেকুৱা মই দেখুৱাইছোঁ। এইটো 37 নং ঘাইপথ। এয়া মই দেখুৱাইছোঁ, চাওক। এইটো হ'ল আমাৰ 33 ফিডাৰ। সুদূৰ অৰুণাচলৰ পৰা আহি আছে আমাৰ শদিয়ালৈ। মই দেখুৱাইছোঁ। এইটো ইয়াত 33 ফিডাৰ হয়। এয়া ৰাতিপুৱাই ওলাই আহিছে কামৰ সন্ধানত। এই দুখন ডাম্পাৰ গাড়ী হয়। এয়া মই দেখুৱাইছোঁ, চাওক। ধুনীয়া পৰিৱেশ, ভাল লাগে। আকাশখন অলপ ডাৱৰীয়া, অলপ পোহৰ, এনেকুৱাই ভৰি পৰিছে। খুব ভাল লগা এটা পৰিৱেশ। মই পথাৰখনো দেখুৱাইছোঁ। এয়া চাওক। এয়া ধুনীয়া এটা পৰিৱেশ। আকাশত ৰাতিপুৱাই এয়া চৰাই চিৰিকটিবোৰ ওলাই আহিছে নিজৰ খাদ্যৰ সন্ধানত। মই দেখুৱাইছোঁ, চাওক। আছে আমাৰ ঘুমটি বিল 11 kV ফিডাৰ হয়। এয়া মই দেখুৱাইছোঁ। ৰাস্তাৰ কাষে কাষে আমাৰ এইটো চাইডলৈ আছে 33 ফিডাৰ। ৰাস্তাৰ দুয়োকাষে আমাৰ কাৰেণ্টৰ ব্যৱস্থা আছে। এয়া কাৰেণ্টৰ ব্যৱস্থা মানে ফিডাৰকেইটা আছে আৰু মই দেখুৱাইছোঁ, চাওক।
বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাওক। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব।